গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৰ্তমান অসমত তীব্ৰগতিত বৃদ্ধি পাই আছে নেকি? ভিডিঅ'টো শ্বেয়াৰ কৰি চাই থাকক সম্পূৰ্ণ প্ৰতিবেদন। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত 15 আগষ্টত গৌৰৱ গগৈ আহিছিল হোজাইত আৰু এনেদৰে হাজাৰ হাজাৰ লোকে আদৰি লৈছিল গৌৰৱ গগৈক। চাওক দৃশ্য। সঁচাকৈয়ে গৌৰৱ গগৈ হ'ব পাৰে নেকি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আপোনাৰ মত কি? মন্তব্যত জনাবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট AZ8 নিউজ। যিদৰে স্বাধীনতা সংগ্ৰামত আমি সকলোৱে একগোট হৈ এটা বৃহত্তৰ সপোন আমি দেখিছোঁ, আজিও আমি জনসাধাৰণ দুখীয়া ৰাইজ এৰি থৈ যাবলৈ বিচাৰোঁ। এই ক্ষেত্ৰত